মেছেজটো মোক এই মোৰ লগৰ এজনীয়ে মোক মেছেজটো পঠিয়াইছিল তাৰপিছত মই মোৰ ফ্ৰেণ্ডছখিনিক ফৰৱাৰ্ড কৰি দিছোঁ মেছেজটো হয় শুন এতিয়া চৰকাৰ যথেষ্ট কঠোৰ হৈছে এই যে হোৱাটছআপত বা মেছেজত এনেকে যে যিবিলাক মেছেজ মানে ফৰৱাৰ্ড হয় এইটোৰ ক্ষেত্ৰত কিন্তু কঠোৰ হৈছে উৰা বাতৰিয়ে এতিয়া কিন্তু মানুহক বিভ্ৰান্তি কৰিব হয় নেকি ধেত্তেৰি মই গম পোৱা নাছিলোঁ নহয় মই মানে মেছেজটো পঢ়াই নাছিলোঁ সেইকাৰণে তোলে মেছেজ আহিছে ঠিকে আছে তই সত্যটো চাবি চাই পেলাই ফৰৱাৰ্ড কৰিবি এনেকে পটককে ফৰৱাৰ্ড কৰিলে কেনেকে হ'ব চাবি আকৌ আজি পৰা এনেকুৱা নকৰিবি দেই হ'ব বাৰু মাইনা দা আজিৰ পৰা এনেকে মই মেছেজ নোচোৱাকৈ মই ফৰৱাৰ্ড নকৰোঁ কাকোকে হ'ব ঠিকে আছে দে কিনো কৰে আৰু ইহঁতি তুমিতো ক'ৰবাত যোৱা নেকি তুমি এই আমাৰ লগৰ দুটামানে মিলি দুখীয়া পৰিয়াল কেইঘৰমানত অলপ খাদ্য সামগ্ৰী দি থৈ আহোঁ ঐ চন্দ্ৰ সিং তুমিও যাবা নেকি আমাৰ লগত ৰিংকুদা মই নাযাওঁ দিয়ক এনেও প্ৰশাসনৰ পৰা সাহায্য দিবলৈ যোৱা 2-3 জনতকৈ অধিক যোৱাত বাধা আছে দেৱীনা বা ৰবাহে কাষৰ দোকানখনলৈ গৈছিলোঁ দুটামান বস্তু আনিবলৈ তাকে বাহিৰে হাত ভৰিকেইটা ধুই আছোঁ আৰু দেৱীনা বা চোৱাচোন ডিম্পীজনীয়ে যে মোবাইলটো লৈ এবাৰ অ'ত এবাৰ ত'ত জুপুকা মাৰি মাৰি কিডালনো কৰি থাকে একোডাল কামকেই নকৰে আৰু সৰু পাই সদায় মোকেই কামত লগাই থাকে জানা সৰু পাই হ'বলা ছোৱালীজনীক কামত লগাই আছে ন ডিম্পীজনীক দিম ৰবা দীপ ক'লে যোৱা মুখত মাস্ক পিন্ধা নাই যে এইফালৰ পৰা আহো অলপমান গম পাইছা নাই কৰোণা ভাইৰাছ এতিয়া অসমত ষ্টেজ 2 নম্বৰলৈ পাই গ'ল মাস্ক পিন্ধা য'তে ওলাই যাবা মাস্ক পিন্ধা চাবিও বোপাই এইটো এলাপেচা ভাইৰাছ নহয় ই জাতি ধৰ্ম আপোনক কাকো বিচাৰ নকৰে এবাৰ যদি লাগিল গোটেই একেবাৰে সামৰি লৈ যাব গোটেই সাৱধান থাকি কষ্ট কি হ'ল তই চাইকেলখন মূৰত লৈ পেলাই আহিছ কাহিনীটো কি নক'ব সেই দিগদাৰ গৈছিলোঁ লগৰ এটা ঘৰলৈ বাটত পালে নহয় পুলিচে গৈছিলোঁ চাইকেলৰ ওপৰত উঠি এতিয়া চাইকেল আহিছে মোৰ গাৰ ওপৰত উঠি